এয়া ফ্ৰেণ্ডছ লেমন ৰাইচ বনাব লৈছোঁ। কোনে কোনে খাই ভাল পায় জনাবচোন। আমাৰ বেটা খুবেই ভাল পায়, সেইকাৰণে লেমন ৰাইচ বনাই দিছোঁ আজি। এইয়া ভাত ফাইনেলি ৰেডি হৈ গ'ল। এতিয়া গৰমে গৰমে খাব ল'ম এতিয়া। A few moments later. এইয়া ফ্ৰেণ্ডছ পথাৰৰ মাজত আহিছোঁ আজি ধান দাবলে। এইয়া আমাৰ ধান পুৰা পকি গৈছে, দেখুৱাই আছোঁ। কাৰ ফালে ধান কাটি আছে। আমাৰ আজি প্ৰথম কাটিব আহিছোঁ ফ্ৰেণ্ডছ। এইয়া কিবা এটা ভাল লাগিছে। এইয়া আমাৰ মা আগে আগে গৈ আছে, পিছে পিছে মই গৈ আছোঁ। আৰু আজি পথাৰৰ মাজত কি খাম, সকলোৱে জানে কি খায়। তাতকৈ ভাল লগা বস্তুটো খাম আজি। এইয়া ফ্ৰেণ্ডছ আমাৰ ধান পকি গৈছে। চবৰ ধান নাই পকা, আমাৰে ধান পকি গ'ল ইমান সোনকালে। এইয়া আজি আমাৰ দাৱনীকেইটা আহিছে ধান কাটিবলৈ, ইমানখিনি দাৱনী আহিছে। এইয়া আমাৰ বেটা গৈছে পথাৰৰ মাজে মাজে। চাৰিওফালে দেখুৱাই দিছোঁ দেই, কাৰোবাৰ ধান পকা নাই, আমাৰে ধান পকিছে। এয়া পথাৰত ৰবাব টেঙা কাটি আছে। ভালকে কাট দেই। এইটো আমাৰ বৌ ঢাকি আছে, এইটো ডাঙৰ বৌ। करुणा तो रुको जरा, सबर करो, बोला धक्का बुक्की नहीं करने का, आराम से लेने का। हाँ এইয়া ৰবাব টেঙা কাটি হৈ গ'ল ফ্ৰেণ্ডছ। এতিয়া খাবলৈ বাকী আছে, চবেই খাওঁ খাওঁ বুলি ৰৈহে আছে। ইটো 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 আৰু মই মোৰ মুখখন দেখুওৱা নাই আৰু। খা খা খা। One eternity later. পথাৰত ভাত বাঢ়ি দিলোঁ। এয়া ভাত খাবলৈ ৰৈ আছে আমাৰ দাৱনীকেইটা। এয়া ফ্ৰেণ্ডছ আজি খৰি নিব আহিছোঁ, আমাৰ বাৰীৰ মাজত আহিছোঁ। পাতে ওলোৱা নাই। এয়া আমাৰ ভিতৰ বাৰীৰ পৰিৱেশ এনেকুৱা। এয়া আমাৰ গৰু দুটা, ঘাঁহে নাই, ইমান শুকানত বান্ধি দিছে পাপায়ে। কি খাব গৰুকেইটা। এয়া আমাৰ মায়ে মাতি আছে মোক খৰি নিবলৈ। সোনকালে বুলি কৈ আছে, ঘৰলৈ যাব লাগিব, বেটাক এৰি থৈ আহিছোঁ যে, সেইকাৰণে সোনকালে সোনকালে মাতি আছে। এতিয়া গৈ আছোঁ।